पढ़ने के लिए जरूरी है अच्छे से सोना। ओह, ये हैवी डायपर लीक कर सकता है। पहनो मैमी कोको पैंट्स। इसका क्रिस्प रॉशी सुसुकोई करता है। মানে কুত্তাতে এইবোৰ পিন্ধাই কেনে বহুত মক্কেলেমি কৰিব আহিছা। এইবোৰ পিন্ধাই কুত্তাক একো লাভ নাই, তোৰ তিৰিক পিন্ধাইগে তো বহুত লাভ পাবিগে, বুজি পাইছা। তো এইবোৰ টিকটকত মক্কালেমি কৰি কেনে কোনো লাভ নাইগে। তো যাই কেনে তোক তিৰিক পিন্ধা, বহুত লাভ হ'ব তোৰ। सात फेरों से बंधा जन्मों का ये बंधन, प्यार से जोड़ा है रब ने प्रीत का दामन, है नई रस्में नई कस्में नई उलझन। মই ক'বলৈ যাই আছো টিকটকত কেইটামান মক্কেলৰ কথা। তো বলক আন্ধাৰে মন্দাৰে ভিডিঅ'টো ফালি দাও। ভিডিঅ'টো কোনোবাই চিৰিয়াছলি নল'ব। চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ জীৱনতে কৃষ্ণ এইবোৰ বিয়া দেখা পোৱা নাই, কিন্তু চাগে আপুনি দেখা পাইছে নেকি কেতিয়াবা? মক্কেলেমি কৰিব আহিছে চালা, কাম নাই কিয়া ফকতীয়া চালা, কোনো কাম নাই কিয়া। अरे वाह कुरकुरे। সৰু ল'ৰাবোৰ কেতিয়াবা এনেকুৱা পাগলামি কৰি থাকে, কিন্তু এইবোৰ ডাঙৰ মানুহে পাগলামি কৰি থাকে, সেইবোৰ মক্কেলেমি কৰি থাকে। কিন্তু কেতিয়াবা ভাবিছে সৰু ল'ৰাটোৱে মুখত গুবিলাক লয়, সেয়ে গু খাব কেতিয়াবা ডাঙৰ মানুহ, তাও টিকটকত এইবোৰ। তো আপুনি চাগে বহুত দিন ৱেইট কৰাৰ পিছত এই ভিডিঅ'টো দেখা পাব, গু খোৱা ভিডিঅ'। তো এইবোৰক মক্কেলগিৰি কৰিবলৈ দিলে খুব পাৰে, কিন্তু কোনো কামত নাহে। ঘণ্টা চালা মক্কেল কৰিব আহিছে। চালা এখেতসকলৰ লাজ চৰম নায়ে চালা, তাই এনেকুৱা পানীৰ মাজত যাই কেনে কেনেকৈ কৰি আছে চালে আপোনাৰ মাথা গৰম কৰি দিয়ে। কিন্তু এইবোৰ কি কৰি আছে, ঘেণ্টাডাল কৰি আছে, মানে প্ৰমাণ কৰিব খুজিছে নেকি আপি নালাগে মোৰ, আপা হ'লেই চলিব। এইবোৰ চলি থাকিলে এনেকুৱা বৰবাদ নহয়, এনেকৈ চলি থাকিব পাৰিম। কিন্তু বিচনাৰ ওপৰত এইবোৰ কৰিব নোৱাৰিবি, ভাঙি যাব বিচনাখন, মই কৈ দিছোঁ। কিন্তু মুকেশ এইবোৰক যদি মই আন্ধাৰে মুন্ধাৰে পাওঁ, ৰাতিয়ে ফালি পেলাই দিম। কিন্তু কৈ দিছোঁ মুকেশ, ভালকৈ ৰাখিবি। हेलो हुनु पैसा ना सुनु मुनु जानु थुनु मुनु তই জানো কৈ লাভ নাই। তই জানো ক'ব নালাগে। তইতো এবাৰ বিয়া হৈছা, তোৰ লগত জিলাপি আছে। বিয়া হোৱা কথা কৃষ্ণ, মই এইবোৰ কি চাই আছোঁ, বাপৰে বাপ, চালিয়ে মাথা গৰম হৈ যায়। মানে কি এইবোৰ কি সেইটো ভাবিবৰ পৰা নাই। কিন্তু এবাৰ যদি মোৰ হাতত লাগি যায় এখেতসকলত, তো ফালি দিম। কিন্তু মই কৈ দিছোঁ, অভদ্ৰামি কৰিব দিলে খুব পাৰে। এইবোৰ পথাৰত লাই কেনে না পাগলামি কৰি এৰি দিব লাগিব। পথাৰত যাই কেনে যদি খেতি বাতি কৰে তো বহুত টকা ইনকাম কৰিব পাৰিব। কিন্তু মক্কেল এইবোৰ কৰি কি লাভ পাইছা? এইবোৰ পাগলামি কৰি কি লাভ পাইছা? কোনো এটা ঘণ্টাডালে কৰিব পৰা নাই। পথাৰত লাগে বহুত টকা ইনকাম কৰিব। দেখাই দে ভালকে পোজ দে, অলপ বেলেগকে দে পোজ। খাই দে, অলপ বেলেগকে নেক্সট ভিডিঅ' ফালিম এইটো ভিডিঅ'। যদি আপুনি অলপমান ভাল পাইছে তেনেহ'লে মোক ছাপোৰ্ট কৰক, আৰু নতুন এনেকুৱা ভিডিঅ' পায়ে থাকিব। থেংক ইউ ছ' মাছ এইটো ভিডিঅ' দেখাৰ কাৰণে। আৰু পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ। তো তেতিয়ালৈকে বাই, জয়।